এনেকুৱা কি আছে যাৰ চকু নাই তথাপি কান্দিব পাৰে? এনেকুৱা কি আছে যাৰ চকু নাই তথাপি কান্দিব পাৰে? ইয়াৰ উত্তৰ হৈছে ডাৱৰ। গৰম পালে ওলায় আৰু চেঁচা পালে সোমায়। কি বস্তু গৰম পালে ওলাই আহে আৰু ঠাণ্ডা হলে নাইকিয়া হয়, চেঁচা পালে উত্তৰ ঘাম। ভৰিত থাকে জিভাত নাই, কোৱাচোন অলপমান ভাবি চাই। আমাৰ ভৰিত আছে কিন্তু জিভাত নাই, কি হ'ব বাৰু? ইয়াৰ উত্তৰ হাড়। হাড় ভৰিত আছে কিন্তু জিভাত কোনো হাড় নাই। গছৰ ওপৰত ফল, তাৰ ওপৰত গছ, কি বাৰু উত্তৰটো? গছ আছে, তাৰ ওপৰত ফল ধৰিছে আৰু ফলৰ ওপৰত আকৌ গছ হৈছে। ঠিকেই, মাটি কঁঠাল। কণী পাৰে কিন্তু উমনি নলয়, পোৱালি জগাই কিন্তু মাকৰ দৰে নহয়, কি বাৰু? কণী পাৰে কিন্তু উমনি নলয়, পোৱালি জগাই কিন্তু মাকৰ দৰে নহয়। ইয়াৰ উত্তৰ কুলি চৰাই। মানুহৰ শৰীৰৰ এনে এটা অংগ আছে যাৰ নাম ওলোটাই লিখিলেও একে থাকে, অংগটোৰ নাম কি? আমাৰ শৰীৰত এটা অংগ আছে, ওলোটাই লিখিলেও আখৰ কেইটা ওলোটাই লিখিলেও একেই থাকে, ইয়াৰ উত্তৰ হৈছে নয়ন। এনেকুৱা কি বস্তু আছে যিটো খাবলৈ টিপিব লাগে? আমি খাওঁতে টিপিহে খাব লাগে, কি বস্তু? ইয়াৰ উত্তৰ নেমু টেঙা। কি হয় সেইটো যিটো আপোনাৰ যিমান বেছিকৈ থাকে সিমানেই আপুনি চকুৰে নেদেখা হৈ পৰে? আপোনাৰ ওচৰত যিমান বেছি থাকিব আপুনি একো নেদেখা হ'ব, কি বাৰু? উত্তৰটো হৈছে আন্ধাৰ। কি পাণ গছত নালাগে? আমি পাণ দেখিছোঁ কিন্তু এনেকুৱা পাণ আছে গছত নালাগে, সেইটো হৈছে জলপান। মোক ৰং নালাগে তথাপি ৰঙীন দেখা যায়, কোৱাচোন মই কোন? ৰঙৰ প্ৰয়োজন নাই কিন্তু ৰঙীন হৈ থাকোঁ, মই হৈছোঁ ৰামধেনু। ডাপে ডাপে গ'লো, ডাপ লিখা চৰাইটি পালো, তাকে কুটি বাচি থৈ ছমাহলৈ খালো। ইয়াৰ উত্তৰ ডাপে ডাপে গৈছে, 6 মাহলৈ কুটি বাচি খালো। ইয়াৰ উত্তৰ হৈছে বাঁহ গছ। ধন্যবাদ।